জয় জুবিন দা নমস্কাৰ। আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বিশেষ স্পেচিয়েল ভিডিঅ'। 2025 চনৰ শেষৰটো মাহ ডিচেম্বৰৰ মাহ। আজি হ'ল ডিচেম্বৰৰ 28 তাৰিখ। বছৰটোত ভাল বেয়া দুয়োটাৰ মাজতে বেয়াটো আমাৰ বেছিকৈ হৈছে, মানে বহুতে বেছি হেৰুৱালোঁ। আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দাক হেৰুৱালোঁ। তাতকৈ বেছি মানে দুখৰ কথা একোৱেই নাই। আমাৰ অসমৰ বাবে 2025 চনটো আমাৰ অসমবাসীৰ বাবে আটাইতকৈ বেছি বেয়া বছৰ। সেয়ে আজি আমি এই বছৰটোক বিদায় দিয়াৰ উদ্দেশ্যে আমি ব্যৱসায় সন্থাই এটা খানা খাই এই বছৰটোক আজি বিদায় দিম। আমাৰ দোকানী সন্থাৰ ব্যৱসায়ী মানে গৌতম দা, এফালে আছে আমাৰ ডিম্বে দা, ইহঁতে হাল হৈছে, এতিয়া হাঁহ বাজপে যাব ওলছি। এফালে আমাৰ মৃদুল দা আছে, চব্জি আইটেম আছে, হাঁহ, লোকেল মুৰ্গী আৰু পঠা, তিনিটা আইটেম। এইখনেই হ'ল মানে কহুৱা ৰিজৰ্টৰ মেইন গেট। ইয়াত মানে চাব লগা একোৱেই নাই। তেল ওলাই জুই লগাব লগা হৈছে। আমাৰ কেৰাহী গৰম হৈ গ'ল, এতিয়া মানে তেল বহাব আমাৰ ডিম্বে দে। প্ৰথম তেল বহি দিলোঁ, মানে পুৰা ব্যস্ত মানুহ। হাই হেল্ল' মৃদুল দাই পুৰা কাম কৰি আছে আহাৰ পৰা। এফালে আমাৰ মালিক, এই মালিকে পাপৰ বনাই আছে। এটা 30ত আমাৰ পাপৰ বনাইছে, কেতিয়া যি খানা হ'ব হিচাপ নাই আৰু। পাপৰ খানাকে খা। ডিমা আহি গৈছে। কিয় উলিয়াইছ আৰু ওলাব নালাগে দা, নথৈ দে সেইটো এতিয়া হক দা বস্তুটো। এইফালে বহি গ'ল আমাৰ হাঁহৰ মাংস, এইফালে বহি গ'ল আমাৰ মুৰ্গীৰ মাংস। এতিয়া মানে আমি ফাৰ্ষ্ট টাইম আছোঁ কহুৱা ৰিজৰ্ট। ইমান মানে খাচ নহয়, মানে পিকনিক কাৰণে একেবাৰে খাচ নহয়। আপোনালোকে বগামাটি যাওক, ক'ৰবাত যাওক, কিন্তু কহুৱা ৰিজৰ্ট ইমান ভাল লগা নাই। মানে কহুৱা ৰিজৰ্টত খানা খাব আহি কেনে লাগছে। খানা খোৱা প্লেছে নহয়, পানী নাই, কিবা নাই, বহুত অসুবিধা। আমাৰো বহুত বেছি প্ৰব্লেম হৈ গৈছে। মানে এতিয়া 2:13 হৈছে, 2:13ত আমি কি জিৰা আনবা গৈছোঁ, জিৰা কিবা কাৰণে বহুত বস্তু পাহৰি গৈছোঁ। মানে কি খানাত 30 মানুহ নাথাকিলে বহুত প্ৰব্লেম হয়।